কেইডাল শেষে হ'ল কি মিঠা থাকে খাই এইফালে আমাৰ বাই আমাৰ আজি আমাৰ চব্জিৰ বাগান দেখে আছো এইফালে এইলা ব্ৰকলিগিলা আৰু এয়া জিলমিল শাক উঠাই আছো এয়া জিলমিল শাক যে আমাৰ হৈছে চাহ এডাল গছৰ পৰে ইমান হৈছে খাইৰ ফালে জিলমিল শাক এফালে ফুলকবি এইগিলা ফুলকবি নহ'ল আমাৰ আৰু এয়া বন্ধাকবি হৈছে বন্ধাকবিৰ খেতি এফালে ধনিয়া ফুলছে পালেং শাক এবাৰ জিলমিল শাক ছিঙিম আৰু এইফালে আছে আমাৰ পালেং শাকৰ গাছ ইমান ডাঙৰ হৈছে আৰু এইটা হৈছে বিন হয় না আমাৰ বিন এইবাৰ নমলা হৈছে বিন এইহে ফুলছে বিনৰ গাছ উঠাই এবাৰ ছিঙো আমি নিজেও খাই আছো ছিঙি আৰু আমাৰ ওচৰৰ মানুহকো দিম আৰু আলহী আহিলেও লৈ যায় ইমান হৈছে আমাৰ জিলমিল শাক ঘৰৰ শাক ন খাব লাগে গুৱামুলিৰ গাছ এইফালে আমাৰ বাৰীত গুৱামুলিৰ গাছো হৈছে ধুনীয়া গন্ধ গুৱামুলিৰ গাছ হৈছে হলিহে বিধান ৰাখব পাৰলো হয় ইয়াত থুনথুনি শাকো আছে চব আছে আমাৰ গাঁৱত থাকিলে ওলকবি খাওঁতে ইয়া বুঢ়া হৈ গৈছে বিধানৰ লাই ফুলি শেষ হৈ গৈছে এইবাৰ গুটি হ'ব বিধান থোৱাৰ কাৰণে অলপ ঠাইতে চব খেতি বাৰীতো আছে বাৰীতো মূলাৰ খেতি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ ভিডিঅ'বোৰ চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু এইডাল বা কিহৰ গছ কিবা চিনি নাপাওঁ আৰু মাজে মাজে মটৰো আছে মটৰৰ খেতিটা বাৰীৰ খেতি এইফালে আছে মটৰ এই মটৰ আমাৰ ফুলছে নহ'ল আৰু এইফালে আমাৰ এইটা চোৱা বেগুনীয়া ফুলকবি হৈছে এইবাৰ নতুন নহ'লে বেয়া হৈছে আমাৰ ঔষধ পাতি দিয়া নাই এটা বহুত ঔষধ লাগে আৰু এতিয়া হালধীয়া আছিল হালধীয়া কালাৰৰ নহ'ল বেয়া হৈছে ঔষধ দিয়া নাই যে আমাৰ ঘৰত ইমান ধুনীয়া হৈছে ব্ৰকলি ফুলকবি বন্ধাকবি ওলকবি শাক আৰু এইফালে অৰহি আছে এইফালে দুই জাতৰ অৰহি আছে আমাৰ এইটো ৰঙা আৰু এইফালে সেউজীয়া আছে এইটো সেউজীয়া সব ঘৰৰে চব্জি গাঁৱত থকা মজা এটাই আমাৰ আৰু কিবা বুন ঘাঁহ গৰুৰ এতে হৈছে ভালকে চা